খাই থকাৰ সময়ত জিয়াৰ নিজৰ পেণ্টিটো ভিজা ভিজা যেন লাগিল। তাই লৰালৰিকৈ বাথৰুম গ'ল। বাথৰুম গৈ যেতিয়া পেণ্টিটো দেখে তাই আচৰিত হৈ গ'ল। তাইৰ পেণ্টিটোত তেজ লাগি আছিল। জিয়াৰ এনেকুৱা প্ৰথমবাৰ হৈছিল। তাই একো বুজি পোৱা নাছিল যে এনেকুৱা কিয় হৈছে, কিন্তু প্ৰিয়াবাই সকলো জানিছিল। চিন্তাৰ কোনো কথা নাই জিয়া, তোমাৰ প্ৰথমবাৰ মাহেকীয়া আৰম্ভ হৈছে। এইটো স্বাভাৱিক কথা। এইটো সকলো ছোৱালী আৰু মহিলাৰ হয়। এইয়া লোৱা চেনিটেৰী পেড। ইয়ে তেজ শুহি লয় যাতে তোমাৰ কাপোৰ নষ্ট নহয়। তোমালোকৰ মনত বহুত প্ৰশ্ন আহিছে, নহয়নে? এনে কিছু প্ৰশ্ন লৈ পিংকি, জিয়া আৰু মীৰা প্ৰিয়াবাৰ ওচৰ পাইগৈ। বা, মাহেকীয়া কাক বোলে? ছোৱালীবোৰৰ তেজ কিয় ওলাই বা? এনে হলে বিহু হয় নেকি? চেনিটেৰী পেড কি বস্তু? আৰে ৰ'বা, মই সকলো কম। মই তোমালোকৰ সকলো প্ৰশ্নৰ উত্তৰ এটা এটাকৈ দিম। মাহেকীয়াত জুনিৰ পৰা 3 পৰা 7 দিনলৈ অলপ অলপ তেজ ওলাই থাকে। প্ৰথম দিনা সকলোতকৈ বেছি তেজ ওলায় আৰু লাহে লাহে তেজৰ প্ৰবাহ কমি আহে। সাধাৰণতে 9 পৰা 15 বছৰ বয়সৰ ভিতৰৰ ছোৱালীৰ পিৰিয়ডছ হোৱা আৰম্ভ হয়। কিন্তু বা, আমাৰ মাহেকীয়া কিয় হয়? মাহেকীয়া এক মহত্বপূৰ্ণ প্ৰক্ৰিয়া পিংকি, যাৰ বাবে আমি এই জীৱন পাইছোঁ। ভৱিষ্যতে যাতে তুমি সন্তান জন্ম দিব পাৰা, তাৰ বাবে তোমাৰ দেহ প্ৰস্তুত হয়। মাহেকীয়া হৈছে এই প্ৰস্তুতিৰে এটা পৰিণাম। আচ্ছা, এটা কথা কোৱা, তুমি জানানে সন্তান ক'ত গঠন হয়? পেটত। নহয়, গৰ্ভাশয়ত। একেবাৰে শুদ্ধ মীৰা। গৰ্ভাশয় আমাৰ পেটৰ তলৰ ভাগত অৱস্থিত। ডাঙৰ হৈ আহিলে এটা বয়সৰ পাছত আমাৰ গৰ্ভাশয়ে ভৱিষ্যতে হ'বলগীয়া শিশুৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰতি মাহে জৰায়ুৰ ভিতৰৰ বেৰত তেজ আৰু কোমল জালিকাৰ তৰপ গঠন হয়। এই তৰপ শিশুৰ পুষ্টিৰ বাবে অতিকৈ জৰুৰী। কিন্তু যেতিয়ালৈকে তুমি গৰ্ভৱতী নোহোৱা, তেতিয়ালৈকে তোমাৰ গৰ্ভাশয়ক তেজ আৰু কোমল জালিকাৰ এই তৰপৰ দৰকাৰ নহয়। সেইবাবে প্ৰতি মাহে এই তৰপ তেজ হিচাপে জুনিৰ পৰা বাহিৰ ওলাই থাকে, যাক আমি মাহেকীয়া বুলি কওঁ। আচ্ছা, এতিয়া বুজিছো যে মাহেকীয়াত তেজ কিয় ওলায়। কিন্তু বা, এই তেজ ওলালে আমাৰ কোনো ক্ষতি নহয়তো? একেবাৰে নহয় মীৰা। অথচ মাহেকীয়াই এয়াই বুজায় যে তুমি সুস্থ আৰু তোমাৰ শৰীৰ সঠিকভাৱে বিকশিত হৈছে।